নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰিয়ংকা। আজি আপোনালোকৰ লৈ আহিছোঁ মই এটি নতুন ৰেচিপি। আজিৰ ৰেচিপিটো হ'ল মাছৰ সৈতে ভেদাইলতা আৰু নৰসিংহৰ পাত। এতিয়া মই মাছখিনি ধুনীয়াকৈ ধুই পেলাই বাছি ল'ম। মই নৰসিংহ পাত আৰু ভেদাইলতা পাতখিনি মই পটাত এতিয়া পিচি ল'ম। আপোনালোকে গ্ৰাইণ্ডাৰটো গ্ৰাইণ্ড কৰিব পাৰি, কিন্তু পটাত পিচিলে খাই পেলাই তৰকাৰীটো বেছি ভাল লাগে। মই নৰসিংহ পাত আৰু ভেদাইলতা পাতখিনি এনেকৈ পিচি ল'লোঁ। এতিয়া মই মাছকেইটা লৈছোঁ, তাত আধা চামুচ হালধি দি দিছোঁ আৰু ধুনীয়াকৈ সানি ল'ব লাগিব। মই কেৰাহী গৰম হ'বলৈ বহাই দিছোঁ। কেৰাহী গৰম হৈ গ'ল আৰু ইয়াত মই ডাঙৰ চামুচেৰে 2 চামুচ তেল দিছোঁ। মোৰ তেলখিনি গৰম হৈ গ'ল আৰু ইয়াত মই এতিয়া মাছকেইটা দি দিছোঁ। মাছখিনি ভজা হৈ গ'ল আৰু বেলেগ এটা বাচনত মই ওলাই থৈ দিছোঁ। এতিয়া মই ৰেচিপিটো বনাবলৈ 2টা মিডিয়াম চাইজৰ পিঁয়াজ কুটি ল'লোঁ। এয়া হালধি আৰু এয়া আপোনাৰ বগা জিৰা আৰু ধনিয়া পেষ্ট বনাই ল'লোঁ। মই সোৱাদ অনুযায়ী জলকীয়া লৈছোঁ আৰু আপোনাৰ এয়া আদা আৰু নহৰুৰ পেষ্ট বনাই ল'লোঁ আৰু এয়া আপোনাৰ 2 খিলা তেজপাত লৈছোঁ। এয়া নিমখ আৰু এয়া মই ভেদাইলতা আৰু নৰসিংহৰ পেষ্টটো। বলচোন আমি এতিয়া চব্জিটো বনাওঁগৈ। তেলখিনি গৰম হৈ গৈছে, মাছ ভজা তেলতে মই চব্জিটো বনাম। এয়া মই কুটি থোৱা পিঁয়াজখিনি প্ৰথমতে দি দিছোঁ। মোৰ পিঁয়াজখিনি ভজা হৈ গৈছে। এনেকৈ অকণমান ৰঙচুৱাকৈ ভাজিলে খাই ভাল লাগে। আৰু এতিয়া মই তেজপাত 2 খিলা ইয়াতে দি দিছোঁ। এয়া মই আদা আৰু নহৰুৰ পেষ্টখিনি দি দিছোঁ। জলকীয়া পেষ্টটো ইয়াতে দি দিছোঁ। আৰু আপোনাৰ ধনিয়া আৰু জিৰাৰ পেষ্টটো ইয়াতে দি দিছোঁ। মোৰ মছলাখিনি ভজা হৈ গ'ল আৰু মই হালধি এচামুচ দিছোঁ আৰু সোৱাদ অনুযায়ী মই নিমখ দিছোঁ। মই ভেদাইলতা আৰু নৰসিংহৰ পেষ্টখিনি মই দি দিছোঁ। পানী ইয়াত 2 বাটি দি দিছোঁ। আপোনালোকে গৰম পানী বা কুহুমীয়া গৰম পানী দিব। মই 3 মিনিটৰ কাৰণে ঢাকি দিছোঁ। 3 মিনিট হৈ গ'ল। আপোনালোকে দেখিছে উতল আহিলে ধুনীয়াকৈ। ইয়াত মই এতিয়া মাছখিনি দি দিম আৰু ধুনীয়াকৈ লাহে লাহেকৈ লৰাই দিব লাগিব। আৰু মই এতিয়া 2 মিনিটৰ কাৰণে ঢাকি দিম। এয়া আমাৰ 2 মিনিট হৈ গ'ল। এয়া মোৰ চব্জি ৰেডি হৈ গ'ল। আপোনালোকে দেখিছে। আৰু ভেদাইলতা আৰু নৰসিংহ বনালে আপোনাৰ কালাৰটো এনেকৈয়ে ক'লা হয়। এয়া আমাৰ হেল্থৰ কাৰণে বহুত ভাল। এয়া মোৰ ভেদাইলতা নৰসিংহ আৰু মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। বহুতেই ধুনীয়া গোন্ধ আহিছে আৰু খায়ো বৰ ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাব। এয়া আমাৰ হেল্থৰ কাৰণে বহুতেই ভাল হয় আৰু আমাৰ ভেদাইলতা নাৰ্ভৰ কাৰণেও বহুতেই ভাল হয়। নৰসিংহ পাত গেছৰ কাৰণে বহুতেই ভাল হয়। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। ওচৰত থকা বেল আইকনটো ক্লিক কৰিব মোৰ নতুন অহা ভিডিঅ'বিলাক প্ৰথমতে পাবলৈ। ধন্যবাদ।